Hey guys, welcome to my channel. Guys, অসমীয়া ইউটিউব জগত লগতে সোশ্যাল মিডিয়া জগতৰ পৰা কেইবাটাও নতুন খবৰ আহিছে আমাৰ হাতত গোটেইখিনি জানিম আমি এই ভিডিঅ'ত কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত এটাই অনুৰোধ যদি প্ৰথমবাৰ আমাৰ চেনেল ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ফৰ সাপোৰ্ট প্ৰথমটো আপডেট আহিছে জনপ্ৰিয় ইউটিউবাৰ পুলকজ্যোতি ৰাভাৰ পৰা পুলকজ্যোতিয়ে শেষৰ গান ৰিলিজ কৰিছিলে আমি গাঁৱৰ মদাহি আৰু গানটো অতি ধুনীয়া সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু এতিয়া চাওতে এমাহ সম্পূৰ্ণ হৈ গ'ল আৰু এমাহৰ ভিতৰতে এদিনে 1 month গানটোৱে 1 million প্লাস ভিউজ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে তো ব্লগ ভাইৰ বাবে এটো এটা ডাঙৰ বিগ এচিভমেন্ট তো কংগ্ৰেছ ব্লগ ভাই নেক্সট আপডেট আহিছে মধুস্মিতা শৰ্মাৰ পৰা মধুস্মিতা শৰ্মা ব্লগাৰ আই হোপ আপোনালোকে সকলোৱে চিনি পায় মধুস্মিতা শৰ্মাই লাষ্ট ব্লগত ভিডিঅ'ত ৰিভিল কৰিলে তেওঁ দাদা হিৰক উৰফে পেটলাৰ গাৰ্লফ্ৰেণ্ড তো পেটলাৰ গাৰ্লফ্ৰেণ্ড ৰিভিল কৰিবলৈ গৈ মধুস্মিতা শৰ্মাই কি ক'লে সৰু ক্লিপ এটা চাই লওঁ আহক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰিলে লিংক ইন দ্য ডেসক্ৰিপচন আজি আপোনালোকক দেখাই দিম আমাৰ সামতা না ৰেডি না সামতা খাবা কাৰণে আমাক যদি নেনে সামতা খাবা কাৰণে হিন্দা সামজাগে সামতা দেখাবি না আজি সবকে দেখাই দিম ইয়েস আপোনালোকে এইখানে ভিডিঅ'টো সকলোকে চাই দেখিব লাগিব এফালে ও সামতা কি খবৰ কি ই অসলতে থাকে দেখালে পাল্লা গলাতে উঠপোৱা আমাক কি দুখা নেকি সামিতা এখন কম কেতিয়া খাই খবৰটো পাবা নেকি সামতা নামটো কৈ দিও নিহাৰিকা ওকে নেক্সট আপডেট আছে আমাৰ ডিম্পু বৰুৱাৰ পৰা ডিম্পু বৰুৱাই আমাৰ অসমৰ বৰ্তমান সময়ৰ কিছুমান গাঁৱৰ পৰিৱেশ দেখি ভাবুক হৈ গ'ল আৰু ভাবুক হৈ কিনে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত কি মেনশ্যন কৰিলে চাও হওক টাউনত কি হয় একঘৰ মানুহে আন একঘৰ মানুহক চিনিয়ে নাপায় যিবিলাক মানুহ ফ্লেলিক থাকে তো নামাতে স্বাভাৱিক কাৰণ চিনিয়ে নাপায় কিন্তু গাঁৱত আজি অসমৰ বেছিভাগ গাঁৱতে কি হৈছে আগৰ সেই পৰিৱেশ নাই আমি শুনি আহিছিলোঁ না যে গাঁৱত মানুহবিলাক মিলাপ্ৰীতিভাৱে থাকে একঘৰৰ আন একঘৰ যি মিলাপ্ৰীতি একঘৰে মাংস ৰান্ধিলে আন একঘৰে গম পায় মাংস দিয়ে কিন্তু সেই মিলাপ্ৰীতি আজি অসমৰ বেছিভাগ গাঁৱতে নোহোৱা হৈ গৈছে সঁচা কথা ক'বলৈ টাউনৰ হাৱে আহিছে নে কি আহিছে সকলোৱে ঘৰে ঘৰে সোমাই থাকে কোনো ল'ৰা ছোৱালী খেলিবলৈ বাহিৰত নাহে এনেকুৱা হৈ গৈছে আৰু কিছুমানতো এনেকুৱা ভয়ানক পৰিৱেশ আমাৰ মামাৰ গাঁৱতে কি হৈছে নিজৰ গাঁৱৰে ল'ৰা এটাক মাৰি পেলাইছে কিবা সৰু এক্সিডেণ্ট এটা হৈছিল তাৰ কিবা পুলিচ গিৰি দেখাই পিনে মাৰি মৰাকে মাৰি পেলালে আমাৰ মামাহঁত তাতে মাঘ বিহুৰ দিনা তো বহুত মানে আজিকালি পৰিৱেশটো বহুত বেছি বেয়া হৈ গৈছে কি হ'ব মই সকলো গাঁৱত কথা কোৱা নাই কিছুমান গাঁৱত মানে খেল জগতৰ পৰা অহা আটাইতকৈ ডাঙৰ খবৰটো হৈছে সকলো ধৰণৰ ক্ৰিকেট ফৰ্মেটৰ পৰা বিদায় ল'লে সুদীৰ্ঘ বেটছমেন দক্ষিণ আফ্ৰিকাৰ সুদীৰ্ঘ বেটছমেন হাছিম আমলাই সকলো ধৰণৰ ক্ৰিকেট ফৰ্মেটৰ পৰা বিদায় ল'লে তেখেতৰ ফেন ফলোয়িঙৰ বাবে এইটো অতি দুখ লগা কথা এতিয়াৰ পৰা কোনো ধৰণৰ ক্ৰিকেট ফৰ্মেটত দেখিবলৈ পোৱা নাযাব হাছিম আমলাক আৰু এইবাৰ দীপিকা পাডুকনে অসমীয়াতে বলিউড এক্ট্ৰেছ দীপিকা পাডুকনে অসমীয়াতে খবৰ ল'লে আমাৰ আইতা আৰু জুলিৰ খবৰ লোৱা দীপিকা পাডুকনৰ ভিডিঅ' খুব বেছি ভাইৰেল হৈ আছে বৰ্তমান ছ'চিয়েল মিডিয়াত কি খবৰ ল'লে চাওঁ আহক সেই ক্লিপটো Aita, বহুত মৰম and hi Jula কি খবৰ love you মোৰ ভাইটি সোনু আছে হি ইজ এ গ্ৰেট ফেন শাহৰুখ খান নতুন চিনেমা আহিছে পাঠান সবে চাব হললৈ আহিব কিন্তু তাৰ লগত এটা ডাঙৰ কথা এটা আছে পাঠানৰ পিছতে মোৰ ডক্টৰ বেজবৰুৱা আহিছে চ' পাঠানো চাব Dr. Baruah. Thank you. Love you. From Zubin Garg.